নমস্কাৰ বন্ধুসকল, সকলোকে মই আনটা ভিডিঅ'লৈ আছামিজ টেকন'লজি চেনেলটোৰ পৰা স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্ন, পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? উত্তৰ, দৰং জিলাত সংঘটিত হৈছিল পথৰুঘাটৰ সেই বিখ্যাত ৰণ। দ্বিতীয় প্ৰশ্ন, অসমৰ প্ৰথম চৰকাৰী চাকৰিয়াল কোন? উত্তৰ, আনন্দৰাম বৰুৱা হৈছে অসমৰ প্ৰথমজন চৰকাৰী চাকৰিয়াল। তৃতীয় প্ৰশ্ন, শুক্লধ্বজ নামে কোন বিখ্যাত? উত্তৰ, চিলাৰায়ে। চিলাৰায়ে শুক্লধ্বজ নামে বিখ্যাত। চিলাৰায়ে আনটা নাম হৈছে শুক্লধ্বজ। চতুৰ্থ প্ৰশ্ন, শৰাইঘাটৰ দলং কেতিয়া নিৰ্মাণ হৈছিল? উত্তৰ, 1962 চনত শৰাইঘাটৰ দলং নিৰ্মাণ হৈছিল। পঞ্চম প্ৰশ্ন, অসমৰ প্ৰথমটো ষ্টুডিঅ'ৰ নাম কি? উত্তৰ, অসমৰ প্ৰথমটো ষ্টুডিঅ' হৈছে চিত্ৰবন ষ্টুডিঅ'। যিটো চিত্ৰবন ষ্টুডিঅ' হৈছে প্ৰথমটো অসমৰ ষ্টুডিঅ'। ষষ্ঠ প্ৰশ্ন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ হৈছে অবুজ বেদনা। সপ্তম প্ৰশ্ন, দূৰদৰ্শনত প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি কি? উত্তৰ, বৃষ্টি। বৃষ্টি হৈছে দূৰদৰ্শনত প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি। অষ্টম প্ৰশ্ন, জ্যোতি চিত্ৰবন কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ, 1968 চনত জ্যোতি চিত্ৰবন প্ৰতিষ্ঠা হৈছিল। নৱম প্ৰশ্ন, ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য কিমান? উত্তৰ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য হৈছে 720 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ আৰু বৰাক তাৰে ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য হৈছে 720 কিলোমিটাৰ উপত্যকাৰ দৈৰ্ঘ্য। দশম প্ৰশ্ন, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কি? উত্তৰ, নগাঁও জিলা হৈছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা অৰ্থাৎ জনবহুল জিলা। একাদশ প্ৰশ্ন, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ কি? উত্তৰ, পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ। ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী ছবিখনৰ নাম কি? উত্তৰ, মাহুত বন্ধুৰে। ভূপেন হাজৰিকাই মাহুত বন্ধুৰে নামৰ চলচ্চিত্ৰখনত সংগীত পৰিচালনা কৰিছিল। 13 নম্বৰ প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথম জীৱ কি? উত্তৰ, লাইকা। লাইকা নামৰ কুকুৰটো হৈছে মহাকাশলৈ যোৱা প্ৰথমটো জীৱ। 14 নম্বৰ প্ৰশ্ন, মহাকাশলৈ প্ৰথম জীৱ লৈ যোৱা বাহনখনৰ নাম কি? উত্তৰ, স্পুটনিক 2। স্পুটনিক 2য়ে মহাকাশলৈ প্ৰথম জীৱ লৈ গৈছিল। অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ বুলি কোন বিখ্যাত? উত্তৰ, চন্দ্ৰকুমাৰ আগৰৱালা। 16 নম্বৰ প্ৰশ্ন, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ, 1958 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। 17 নম্বৰ প্ৰশ্ন, বিহগী কবি বুলি কোন বিখ্যাত? উত্তৰ, ৰঘুনাথ চৌধাৰী বিহগী কবি বুলি বিখ্যাত। 18 নম্বৰ প্ৰশ্ন, এচিড আৰু ক্ষাৰৰ বিক্ৰিয়াত কি উৎপন্ন হয়? উত্তৰ, লৱণ আৰু পানী উৎপন্ন হয়। চল্ট আৰু ৱাটাৰ। অসমৰ পৰা ৰাজ্যসভালৈ যোৱা সদস্যৰ সংখ্যা কিমান? উত্তৰ, 7জন। 7জন অসমৰ পৰা ৰাজ্যসভালৈ সদস্য চিলেক্ট কৰা হয়। 20 নম্বৰ প্ৰশ্ন, এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া কোন? উত্তৰ, অৰ্জুন ভোগেশ্বৰ বৰুৱা হৈছে প্ৰথমজন সোণৰ পদক অৰ্জন কৰা অসমীয়া। ধন্যবাদ সকলোৱে ভিডিঅ'বোৰ শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।